আজি এপ্ৰিলৰ 17 তাৰিখ শনিবাৰ আমাৰ ঘৰলৈ ভকতসকল আহিছে, আপোনালোকক দেখুৱাম।
সেৱাভাগ আগবঢ়াইছে নালি বুলি লৈ বাছা পোনাটো লৈ গতিকে তেওঁলোকৰ কিবা অপয়া মংগল থাকিলে ভুল বান্ধি থাকিলে কিবা মনৰ কামনা পূৰ্ণ হ'বলৈ থাকিলে ভকত ৰাইজলৈ চুতলি ভকতৰ আচলতে সেইবিলাক পূৰ্ণ হয় এতিয়া যেনেকৈ বাছা পোনাডোখৰ লৈ পেলাই চুতলি ভকতৰ ওচৰত সেৱা ভক্তি কৰিবলৈ ভক্তি দিছে তাললৈকো সেৱা ভক্তি কৰিবলৈ ভক্তি দি গাত বস্ত্ৰ দি কণ্ঠ সৰস্বতী দি আই সৰস্বতী দেহকাল পৰকাল নাচাৰু পিন্ধি লোৱা কোনোবা এজনে কিবা এটা কওকচোন কিয় আহিছে কি কথা ভাল আজি বহাগৰ বিহু বুলি পেলাই শিকো বিষ্ণুমতী ভকতসকল আজি এই বছৰৰ পৰ্বত ৰঙালী বিহু উৎসৱত আমি বছৰেকীয়া পালে আমি প্ৰত্যেক উৎসৱতে আমি মানো আৰু সেই নিয়ম নীতিৰ মাজেদি আমি ভকত বৈষ্ণৱ কীৰ্তন পাতি আমি 10-12জন মানুহ আহি এই সেউগী গৃহত আমাক সমবেত হৈ আমি গুৰুজনৰ শ্ৰৱণ কীৰ্তন
চৰ্চা কৰিলোঁ, হৰিনাম প্ৰকাশ কৰিলোঁ, তাতে হয়তো সেউকীয়ে ভুল বান্ধি পাব পাৰে, অনুভৱ কৰিব পাৰে, সেইবিলাক যাতে ভুল বান্ধি যাতে নাহে আৰু সেউকীয়ে যাতে সেইবিলাক অনুভৱ নকৰে, তাই আমি কামনা কৰি আমি চতুৱালী ভকতে 100 প্ৰাৰ্থনা তোমালোকলৈ সেৱা আগবঢ়ালোঁ।